সো নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ৰোষ্টাৰ বয়। চ' বন্ধুসকল, এইখিনিতে তোমালোকক এটা কথা কৈ দিওঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰ্পজৰ বাবে বনোৱা হৈছে, মানে হাস্যৰসৰ বাবে বনোৱা হৈছে। কোনেও যাতে ইয়াক চিৰিয়াছলি বুলি ভাবি নিজৰ গাত পাতি নলয়। ধন্যবাদ। কালু, এই গান এটা লগা, শুনি লওঁ ফাৰ্ষ্ট আজি। দাদা লগাইছো ৰবা। কেলা এইটো কি লগালি? পুষ্পা নে কি চিনেমাখনৰ এই গান এটা লগা। দাদা পুষ্পা নহয়, পুষ্পা। হ'ব সেইটোৱে দে, লগা। কেলা ভিডিঅ' চোন অনে কৈ থলি তই। আজি কিবা আছে নেকি? বৰ সমাগম দেখিছো আজি। দাদা ভেলেণ্টাইন্স ডে আকৌ। 7 দিনীয়া ভাওনাখন মানে শেষ হোৱাই নাই। কেতিয়া কিন্তু শেষ হ'ব আৰু এই ভাওনাখন কেলা। ছোৱালীবোৰে ল'ৰাবোৰৰ পৰা জেপ একদম উদং কৰি দিছে আৰু এইবাৰ। দাদা তুমি জ্বলিছা ন? কোন জ্বলিছে? আমাৰে ভাল। ছিংগুল ইজ দ্য বেষ্ট লাইফ। ৰ'জ ডে, প্ৰপ'জ ডে, ভেলেণ্টাইন্স ডে, এইবোৰ কাৰ কাৰণে ভাল? এইবোৰ কেলা অকল আমাৰ ছোৱালীবোৰৰ বাবে ভাল, কাৰণ তেহেঁতি এটা গিফ্ট পায় আৰু পকেট খালী কাৰ হয়? আমাৰ। আৰু কেলা ফেব্ৰুৱাৰী মাহটো যাবলৈ দিয়া, তাৰ 2 দিনমানৰ পাছত বাবু মাইনা ভাত খালেনে নাই খোৱা সেইবোৰতো বাদেই দিয়া তোমালোকে। বাবু মাইনা মৰিলেনে জীয়াই আছে তাকো খবৰ ল'বলৈ তেহেঁতৰ হেনো সময়ে নাই। এয়াইতো হৈছে টুৰু লাভ। চ' বন্ধুসকল, আজি আমি কথা পাতিম প্ৰেম, ভালপোৱা, মানে প্ৰেমৰ উৎসৱ ভেলেণ্টাইন্স ডেৰ বিষয়ে। বন্ধুসকল, তোমালোকে হয়তো ল'ৰাই ছোৱালীক প্ৰপ'জ কৰা দেখিছা, কিন্তু মই আজি তোমালোকক দেখুৱাম ছোৱালীয়ে ল'ৰাক প্ৰপ'জ কৰা। ব'লা আজি অকণমানুহে পলম নকৰি এই ভিডিঅ'টো চাই লওঁ। ভণ্টিৰ বয়স 16 বছৰ আৰু আমাৰ দাদাৰ বয়স 25 বছৰ। কিন্তু আমাৰ ভণ্টিয়ে নিজৰ মনৰ পৰা সাহসকণ গোটাই দাদাক কৈ দিলে দাদাৰ হাঁহিটোৱে হেনো ভণ্টিক পগলা কৰি দিলে। মানে দাদাৰ হাঁহিটোৱে হেনো ভণ্টিক প্ৰেমত পেলাই দিলে একেবাৰে। এয়াইতো হৈছে সঁচা ভালপোৱা। ক্ৰাছ মেৰা ভি হোতা য়ে ৱালা লাভ। আৰু কেলা এইবোৰ দেখাৰ পাছত আমাৰ ছিংগুলবোৰৰ এনেকুৱা অৱস্থা হ'বই ন? তুমি বুজি নাপালি না। I love you, hun. I love you too, hun. Oh, I love you. I love you too, hun. I love you too, baby. ভণ্টি কি কৰা হে এইবোৰ? কেমেৰা আগত এইবোৰ কৰিব নাপায় নহয়। ৰবা আমি ইফালে ঘূৰি লওঁ, তাৰপিছত যি কৰা কৰিবা। ৰবা হেল্ল', ইফালে ঘূৰ। এই ভণ্টিহঁতে হেনো কিবা এটা কৰিব লৈছে। ইফালে ঘূৰি দে, ইফালে ঘূৰ। আৰম্ভ কৰা। দাদা কি জুমি আছা? কি চলিছে? একো নাছো মই। হাতখন দে। আমাৰ বাবুৱে মাইনাৰ হাতখন ধৰিছে আৰু ডাইৰেক্ট কৈ দিছে আই লভ ইউ। মানে এবাৰ আমাৰ বাবুৱে হেনো বিয়াখন পাতিবই। বিয়া পতাটো একদম খাটাং। আৰু বিয়াৰ পাছত হেনো বাবুৰ মাকক ভাত বনাব নিদিয়ে, কাৰণ বাবুৰ মাকে হেনো ভাত বনালে বাবুৱে নাখায়, কাৰণ মাইনাহে বনালে আমাৰ বাবুৱে ভাত খাব। আমাৰ মাইনাই ভাত বনাব আৰু আমাৰ বাবুৱে ভাত খাব। এই একটো হৈছে দেশৰ ভৱিষ্যতৰ লগতে সুখী পৰিয়াল। খোৱা, এনজয় কৰা। Love you too বুলি ক বে। ক কোনো নাই কৈ দে। কালু আৰু মইহে আছো, একো নাই দে। আমি থাকিলে একো নাই। কৈ দে। ভণ্টি হেনো এটা পোষ্টহে খালী আছে, সোনকালে জইন কৰি ল, নহ'লে তাই হেনো বেলেগৰ লগত আকৌ গুচি যাব, তেতিয়া আকৌ মোক নকবি। কৈ দে। এয়াইতো হৈছে টুৰু লাভ। আমি অকল ছিংগুল সন্থাই চৰকাৰক এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমি ছিংগুল সন্থাই অহা 14 ফেব্ৰুৱাৰীত আমাক অসম বন্ধ লাগে। জয় ছিংগুল সন্থা, নহ'লে তীব্ৰ আন্দোলন কৰা হ'ব। ছিংগুল ছাত্ৰ সন্থা জিন্দাবাদ। জিন্দাবাদ 14 ফেব্ৰুৱাৰী অসম বন্ধ লাগিব। এইটো কি আছিল? তাকো কলেজৰ ড্ৰেছত। মই জানো লাইফটো মোৰ কোনো বাপেৰৰ নহয়, কিন্তু পাব্লিক প্লেছত এইবোৰ কৰাটো জানো কিবা ভাল হয়? এইবোৰ কৰাৰ আগত মেখেলা পিন্ধা চিচি কেমেৰা কেইজনীয়ে জুপি আছে নেকি এবাৰ চাই ল'ব লাগে। কিন্তু আমাৰ ইয়াত মইনাহঁতে এইবোৰ একো নাই। খোলা একদম বলিউড ফিল্মছ দেখুৱাই আছে। মইনাহঁতে একদম লাইনত থিয় হৈ আছে। তোমাৰ পাছত মই যাম, মোৰ পাছত তুমি যাবা। কৈ যায় সপোন পুৰা বলে
আমাৰ মনালিছাচোন থাকিয়ে গ'ল হ'ব দে এইক মোৰে কৰি ল'ম আৰু ভগৱানে চাগে মোক ইমান দিনে এই কাৰণেই ৰখাই থৈছিলে खत्म চ' বন্ধুসকল আজিলৈ ইমানেই আছিল যদি তোমালোকে ভিডিঅ'টো চাই অকণমান হ'লেও যদি ভাল পালা লাইক কমেণ্ট আৰু যিমান পাৰা সিমান বন্ধুৰ মগজত অলপ শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোক কোনোবাই নতুনকৈ মোৰ চেনেলটোলৈ আহিছা ছাবস্ক্ৰাইব কৰি যাবলৈ একদমেই নাপাহৰিবা চ' বন্ধুসকল আজিলৈ ইমানতে মাগিলোঁ সকলোৰে পৰা বিদায় পুনৰ এটা নতুন ৰ'ষ্টিং ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ সকলোকে বাই